তোমাক কিবা এটা ভাল লাগে। ঐ শুনা না, তোমাক কিবা এটা ভাল লাগে। তুমি যে কইনাৰ সাজযোৰ পিন্ধি ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছিলা, বৰ ধুনীয়া লাগিছিল। লুকিং ছ' বিউটিফুল। আৰু যে তুমি হোৱাটছএপৰ ষ্টেটাছত বেমাৰী যেন দেখা বুলি ফটো দিছিলা, মোৰ কিন্তু মৰমহে লাগিছিল জানা। মোৰ তাত সেইবোৰ সকলো ফটো স্ক্ৰীনশ্বট আকাৰে ছেভ আছে। ঐ শুনা না, তোমাক কিবা এটা ভাল লাগে। তোমাৰ লগত কথা পাতিলে মোৰ সকলো দুখ আঁতৰ হৈ যায় জানা। তিতা চাহ খাব মই বেয়া পাইছিলোঁ, কিন্তু তুমি খোৱা বাবে মোৰো প্ৰিয় হৈ থাকিল। সদায় সন্ধিয়া হ'লে ফোনত কথা পাতিব মন যায় তোমাৰ লগত। তোমাৰ পাবজি খেলাত ডিষ্টাৰ্ব হ'ব বুলি জাষ্ট মেছেজ এটা দিওঁ। ঐ শুনা না, তোমাক কিবা এটা ভাল লাগে। আৰু জানা, মই সপোনত তোমাক মাথো কান্দি থকাই দেখা পাওঁ। কান্দুৰি যেন। নাই, ধেমালি কৰিছোঁ। এদিনে দেখিছিলোঁ কান্দি থকা। কেতিয়াবা কি ভাৱ হয় জানা, সকলো নিউজ চেনেল নিমন্ত্ৰণ দি পেলাই সিহঁতৰ আগত ৰঙা গোলাপেৰে তোমাক প্ৰপ'জ কৰে। আৰু কেতিয়াবা ভাৱ হয়, এইবোৰ চব সপোন নেকি? তোমাৰ লগত কথা পতা, মেছেজ কৰা। ঐ শুনা না, তোমাক কিবা এটা ভাল লাগে।